গাইস আজি মানে চিকেনটোৰ নাম হৈছে এটা নাম দি দিছো। তারপরে আমার গোটেইবিলাক গোটেই রেডি হয়েছে, পিঁয়াজ আছে, এইফালে আলু আর এইফালে মশলাবিলাক মই গোটেই ইয়াতে মিক্স করে দিছো। আমার চেফ দাঙ্গাওয়ালা এবার টেস্টি কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আসাম ৰাইডাৰ 05 চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি মানে এটা ফুল ধামাকা ভিডিঅ' হ'ব। আজি আমাৰ মানে মই য'ত 4K ছাবস্ক্ৰাইবাৰ য'ত চেলিব্ৰেশ্যন কৰিছিলোঁ তাত মানে আজি এটা খানা খাম। খানা মোৰ লগৰকেইটাও আহিছে আৰু দুজনমান অহা নাই, দুজনমানে বজাৰ কৰিব গৈছে। তো সিহঁতে আহিলেও সিহঁতক দেখাম। তো মোৰ লগত আছে ৰাহুল ভাই আৰু আমাৰ ফিডুছ ভ্লগছ আছে। তো গোটেইকেইটাক দেখাম আৰু আজি খানাটো একদম ধামাকা খানা হ'ব। তো ভিডিঅ'টো একদম চাই থাকক সম্পূৰ্ণকৈ। গাইছ সিহঁতে মাংস আনিব যায় আৰু বজাৰ কৰিব যায়, পূৰা পাল্লা মাৰি আছে। ইয়াতে মই ইয়াতে কষ্ট কৰিব লগা হৈছে। ইয়াতে মই বহিবৰ কাৰণে পূৰা চকী এখন লৈছোঁ আৰু কটাৰী এখন লৈছোঁ। তো চাওঁ চাৰিওফালে তাতে কি কৰি আছে চাই থাকক। গাইছ হেডফোন লগাই কিনে পূৰা গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে। বা কাম কৰিছে না গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছা? এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছা? এখানে মই চাফা কৰি থৈ গৈছিলোঁ। মই কৈছোঁ ভাই এই গাইজ চাব পাৰে, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে। এই মই চাফা কৰাখিনিয়ে চাফা কৰি আছে। তো ইয়াত এতিয়া আমাৰ খানাটো হ'ব নে কি ভাই? পুরো ধামাকা হ'ব নে আজি? বহুত ভাল লাগিব গাইজ, আজি খানা খাম। আসাম ৰাইডাৰ খানা দিব আমাক। তো গাইজ বহুত ভাল লাগিছে, মই আছোঁ আপোনাৰ লগত। তো জোৰদাৰ খানা হৈ আছে। খানাটো কেনেকুৱা হ'ব আজি? খানাটো আজি অলপ অদ্ভুত টাইপ হ'ব, মানে কেনেকুৱা হ'ব মানে একদম ভিডিঅ'টো চাই থাকিলে গম পাম। আৰু আমাৰ খানাটোৰ নাম দিম এটা। তো কৈ আছোঁ আহি লওক গোটেইখিনি। ইয়াত মানে এইখন আমি বহি কিনে পুৰা খানাটো বনাব লাগিব। আৰু গাইজ এতিয়া মানে আৰু অলপ বস্তু আনিব আছে। ইয়াৰ পৰা মানে আমি বস্তুবিলাক আনি আছোঁ। ইয়াত শ্বাহৰুখ ভাই আছে, তাৰ পৰাই এতিয়া বস্তুবিলাক আনো। আৰু সিহঁতে আহি পোৱাই নাই সিহঁতক। তো গাইজ সি তাতে পাল্লা মাৰি আছিল না ইয়াতে, সেইকাৰণে তাক পানী আনিব যাব দিছোঁ। সেইটো আগে নাই পানী এনে ভাগৰ লাগিছে ভাই মোৰ। তো গাইজ আমাৰ বস্তুবিলাক অনা হ'লে ইয়াত আছে চব। তো মেইন বস্তুখিনি আনিলে হ'ল আৰু এতিয়া সিহঁতে আনিব গৈছে। তো গাইজ আসাম ৰাইডাৰ 05 নাই ইয়াত বৰ্তমান, মই অকলে আছোঁ। ইয়াত বস্তুবিলাক আছে। এতিয়া কুঁহিয়াৰ অকলে বেলটাম আজি বহুত বস্তু আছে, কুঁহিয়াৰ আছে আৰু কিবা কিবি বস্তু আছে। অকলে খাম। কটাৰী এখনো আছে, এইখন কটাৰী আজি অকলে বেলটাম। আজি কুঁহিয়াৰ কি হ'ব টান নাই দিহে আৰু মোৰ হাতত। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো কি হ'ব আজি কুঁহিয়াৰ গমেই নাপাব কোনো। গাইজ আমাৰ ইও আহি পালে, আমাৰ আছিফ ভাই। কি খবৰ ভাই? আজি মানে খামেই আৰু পুৰা বহুত দিন মূৰত। ঐ মাংস পেলাই আছে। তো গাইজ ই মানে কি ক'ম, ফিডুছ ভ্লগে 2 ঘণ্টামান 3 ঘণ্টামান হ'ল মাংস আনিব যায় মানে ফাঁচি আছে। ফাঁচি মানে কি আৰু আমাক কাম কৰিব দিছে আৰু পলাই আছে। এয়া মাংস চাব পাৰি। আৰু এয়া আমাৰ ইয়াত জুই ধৰি আছে। আমাৰ কলকাতাৰ পৰা দাঙ্গাৱালা আহি পালে। আমাৰ মানে চিকেন আজি বনোৱা চেফ কলকাতাৰ পৰা হায়াৰ কৰি আনিছোঁ আমি। ফাইনেলি আহি গ'ল চশমা পিন্ধি। এই কামৰ অকলে উঠে নে তাই এই ৰিক্সা নাকি নাই কি কৰি আছে? 1 ঘণ্টা হ'ল জুইখিনি তাকে কৰি আছে। শুনছি গাইছ কি কৈছি, সিয়ে মেইন বোলে। পুৰা খানা ভাল কৰি দিব গাইছ। মোৰ কষ্ট হৈছে দে আৰু চাব পাৰে কোৰাছখন আনিব গৈছিলোঁ। আৰু এই ইয়াত চাব পাৰে ফিডুছ ৰাইডাৰে অকলে আছে। সিহঁত ক'ত গ'ল? গাইছ চাই ইয়াত মানে আমাৰ কুঁহিয়াৰৰ বাগানখনো আছে। তো চাওঁ সিহঁতে কি কৰি আছে। মনে মনে যাওঁ, মনে মনে গাই যাই আছে গাইছ। কুঁহিয়াৰৰ মাজে মাজে মনে মনে তহঁতে কাম কৰিবি আৰু কি কৰি আছা তুই? হা একো নাই। চাব পাৰে এইয়া
কুঁহিয়াৰ কাটছি ইয়াতে কৰ্কটীয়া খাইছি গাইজ চাব পাৰে কি স্পেচিয়েল কুঁহিয়াৰ আৰু কৰ্কটীয়া খাওঁ বুলি কৈছে পইচা দিব লাগব নেকি পইচা দিব লাগব ভাই এটা বেয়া কুঁহিয়াৰডাল খাইছো এতিয়া কবি আৰু বেয়া কুঁহিয়াৰ যা খা খা আজি খাইছে খা কুঁহিয়াৰ চুৰ কৰা গাইজ পুৰা কামত লগাই দিছো খা কুঁহিয়াৰ চুৰ কৰ আৰু আমাৰ চেফ ডাংগাবলাক পুৰা চাউল ধোৱা কামত লগাই দিছো তো গাইজ দেখছে না মোক কিমান শাস্তি দিছে খানা খাবা আহি কিনে আৰু কুঁহিয়াৰ চুৰ কৰা কাৰণে এনেকৈ মোক শাস্তি দিছে আৰু নাখাওঁ খানা চানা আমাৰ এইবিলাক কষ্ট ই পুৰা কুঁহিয়াৰ চুৰ কৰি ইও খাই আছে খা খা আজি খাইছে খা গাইজ আমাৰ 70% আমাৰ ৰেডি হৈ গ'ল এইফালে ভাত হৈ গ'ল চাব পাৰে আৰু এইবিলাক ৰেডি হৈ আছে আৰু কেৰাহীটো আমাৰ গৰম হ'লে মানে বই দিলেই হৈ গ'ল আৰু এইফালে মাংসটো ৰেডি কৰি আছে আমাৰ ফিডু চাইডেৰে আৰু আমাৰ কলকাতাৰ বনা হায়াৰত অনা আমাৰ চেফ আছে বনাব এই ভাই বনাব তো আমাৰ আছিফ ভাই ইয়াত আছে কুঁহিয়াৰ খাৱাত ব্যস্ত ৰাহুল ভাই আছে আমাৰ গোটেইবিলাক ৰেডি হৈছে পিঁয়াজ আছে এইফালে আলু আৰু এইফালে মছলাবিলাক মই মানে গোটেই ইয়াতে মিক্স কৰি দিছোঁ সুন্দৰকৈ এইফালে আমাৰ ভাত হৈ আছে আৰু এইটো আমাৰ মানে চেফ ডাংগাৱালা এইটো মানে আমাৰ আমাৰ ভাই আহিছে আৰু কেবটো মজা লাগিছে কিন্তু পুৰা তাৰ পৰা লৈছে নেকি সুন্দৰ সুন্দৰ এতিয়া আমাৰ তেল গৰম হৈছে পিঁয়াজখিনি দি দিম আৰু ইয়াতে আৰু ভাইহঁত আছে আছিফ ভাই আছে ৰাহুল ভাই কেনে মজা পুৰা খাৱা ৰেডি ন মজা মজা কি কোৱা আৰু এইটো হেল্পাৰ চাব পাৰে তো আমাৰ নিউ লুক চাব পাৰে এইটো মই সুন্দৰকৈ পুৰা এই চাব পাৰে চাই থাকক গোটেই ভিডিঅ'টো আমি মানে ইয়াতে পিঁয়াজখিনি সুন্দৰকৈ দি দিছোঁ তেলটো গৰম হৈ আছিলে এতিয়া পিঁয়াজখিনি অকণমান মানে আমাৰ হেৰি কৰি হেৰিব দিম তাৰপিছত গাইছ এয়া মাংসত অলপ নিমু টেঙা দিছে চবৰে আমাৰ হেল্পাৰে আৰু আমাৰ ৰাহুল ভাই আমাৰ খৰি কাটি আছে গাইছ আজিৰ মানে চিকেনটোৰ নাম হৈছে এটা নাম দি দিছোঁ আমাৰ চেফ ডাংগাৱালাই নাম এটা দিছে ভাই ভাই চিকেন তো ভাই ভাই চিকেন আজি কেনেকুৱা হয় চাই থাকক আমাৰ চেফ ডাংগাৱালা আমাৰ আজি খানাটো মানে বাজেট কিমান হৈছে তো কৈ দিয়া ভাই তো গাইছ আজি খানাটো বাজেট হৈছে 550 আৰু 50 টকা এক্সট্ৰা আছে তো এইটো শিখৰৰ দাম এইটো আছে চাই থাকক গাইছ গমে পালে আজিৰ বাজেটটো কিমান হৈছে আমাৰ খানাৰ তো এয়া আঞ্চা হ'ব আৰু গাইছ আমাৰ শিখৰটো মানে আমাৰ কোনো নাখায় ইয়াতে অকল মানে চেফ ডাংগাৱালা খায় তো তেওঁৰ কাৰণে শিখৰটো মানে স্পেচিয়েলি আমি আনিছোঁ আৰু গেষ্ট আহিছে ন সেইকাৰণে গেষ্টৰ কাৰণে শিখৰটো মানে লাগিব আৰু তেনেকুৱা তেওঁৰ কাৰণে তো কেলকাতাৰ পৰা আহিছে এইটো লাগিবই আৰু এইটো চিৰিয়াছলি তো গাইছ টেষ্টিটো মানে একদম মজা হৈছে আমাৰ চেফ ডাংগাৱালা এইবাৰ টেষ্টি কৰিছে চাব কেনে ভাই মজা নে আমি নাখাওঁতে মানে আমাৰ ৰিজন ভাই আহি পালা যাত্ৰা খাইলো ইয়াকে বিসমিল্লাহ বুলি কয় খাইলো টেষ্টিটো কৈ দিবা ভিডিঅ' অলপমান স্পেচিয়েল হ'ব লাগিব স্পেচিয়েল হ'ব কেনে হৈছে ভাই কেনে হৈছে একদম পাৰফেক্ট না আমাৰ মানে এইটো প্ৰথম খানা আমাৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05ৰ এইটো প্ৰথম খানা আৰু হৈ থাকিব আমাৰ
আমাৰ এনেকুৱা ধামাকা ধামাকা খানা আহি থাকিব নেকি ভাই এইটো আৰম্ভ কৰিছো নেকি তো গাইছ মই অলপ ফ্ৰেছ হৈ আহিলোঁ ড্ৰেছটো মানে আমাৰ ভাই মানে ড্ৰেছটো পুৰা চেঞ্জ কৰি আহিলে এতিয়া ভাগৰ লাগিছে ন বহুত দূৰৰ পৰা আহিছে কাম কৰিছে ৰাতিপুৱা ফ্লাইটত আহিছে এতিয়া মানে পুৰা কামত লাগিছে এতিয়া খোৱা লোৱা হ'ব নেকি ভাই গাইছ এয়া আমাৰ হাতবাৰী আছে আমাৰ হেল্পাৰে আমাৰ ফিডোজ ব্লগ অলপ কাম কৰিব দিছোঁ মোৰ বহুত ভাগৰ লাগছে গাইছ তো এতিয়া বহি যাম ময়ো আমাৰ খোৱা আৰম্ভ কৰিলে আৰু চাব পাৰে আমাৰ চেফ দাংগাৱালা কেনে হৈছে ভাই এই মজা মজা আজি ভাই কেনে শব্দই নাই ইয়াত ৰাহুল ভাই কেনে একদম মজা নে টেষ্টিটো কেনে এইটো প্ৰথম খানা আমাৰ খানা আহি যাব আৰু নেকি এইটো আৰম্ভণিহে খানা খাই কিনে লগ পাই আছোঁ তো গাইছ এতিয়া ময়ো খাওঁ এইখন মোৰ পিছত লগ পাই আছোঁ তো গাইছ আমাৰ খানা পিনা পুৰা হৈ গ'ল মজাকৈ কেনে লাগিল ভাই খানা মানে গাইছ আমাৰ মানে হঠাৎ হৈ গ'ল মানে ইনষ্টেণ্ট মানে আমি এটা বজাত প্লেনিং কৰিলোঁ মানে মই সিহঁতক এনেই ক'লোঁ মানে খানা এটা খাই দিওঁ কি কয় তাৰপিছত হঠাৎ মানে হৈ গ'ল আৰু খানাটো গাইছ তো কেনেকুৱা লাগিল বা নাজানো মজা ন আৰু গোটেইখিনি মই কৰিছোঁ আৰু গোটেইখিনি ইহঁতে একেলগে মিলি কৰিছোঁ আমি তো এইখিনি এনেকুৱা আৰু গাইছ হঠাৎ হৈ যায় খানাবিলাক তো ঠিক আছে না পুৰা মজা একদম মজা তো গাইছ আজিলৈ এইখিনি আছিল ভিডিঅ'টো আজি প্ৰথম আমি এইটো আমাৰ আছাম ৰাইডাৰ 05 চেনেলটো আজি এইটো প্ৰথম খানা হয় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ত লগ পাম জয় আই অসম